বন্ধুসকল কেইদিনমান আগত পাপন দাই গোৱা খুব ধুনীয়া এটি অসমীয়া গীত য'ত কণ্ঠদান দি জনপ্ৰিয়তা লাভ কৰিছে অসমৰ এজন জীয়ৰী কৃতিকা শৰ্মা। এতিয়া বোলে কিবা কৃতিকা শৰ্মাৰ কিবা ভিডিঅ' নে ফটো লিক হৈছে, প্ৰাইভেট ফটো। কথাটো হ'ল আমি কিমান পাৰ্চেণ্ট নিশ্চিত যে সেই ফটো বা সেই ভিডিঅ'টোত কৃতিকা শৰ্মা আছিল বুলি আমি কিমান পাৰ্চেণ্ট নিশ্চিত? 2-4টা ভিউজ আৰু ছাবস্ক্ৰাইবাৰ কাৰণে আমি ইউটিউবাৰসকল কিমান তললৈ নামিছোঁ তাৰ উদাহৰণ দিয়া দৰকাৰ নাই, তোমালোকে নিশ্চয় দেখিছা বা বুজি পাইছা। বন্ধুসকল ফটোখনত কৃতিকা শৰ্মা নে বেলেগ কোনো মই ইমান ক'বলৈ নাযাওঁ বা মই ইমান নিশ্চিতভাৱে দেখা নাই, কিন্তু মই এটা কথা ক'ব পাৰিম যে বেছিভাগ এইবিলাক ভাইৰেল ভিডিঅ' আমি ইউটিউবাৰসকলে বেছি ভাইৰেল কৰোঁ, কাৰণ আজিৰ দিনত আমি সঁচা মিছা নজনাকৈ আমি কাৰোবাৰ ভাইৰেল ভিডিঅ' হৈছে বুলি গম পাই লগে লগে ভিউজ আৰু ছাবস্ক্ৰাইবাৰ কাৰণে ইউটিউবত আপলোড মাৰি দিওঁ। আৰু ভিউৱাৰ্ছসকলে জানে যে ইউটিউবত এইটো পোৱা যাব আৰু লগে লগে এইটো জানি ভুল ধাৰণাটো আমি জাজ নকৰোঁ যে এইটো সঁচাই মানুহজন নেকি নে মিছা, এইবিলাক জাজ নকৰোঁ। চব বন্ধুসকল ছেম টু ছেম মানুহ এনেকুৱা পৃথিৱীত বহুত আছে আৰু বেলেগৰো হ'ব পাৰে, কিন্তু আমি কি কৰোঁ জাজ নকৰি আমি ভালকৈ নোচোৱাকৈ আমি এইবিলাক আপলোড কৰি দিওঁ, কাৰণ আমাৰ ভিউজ লাগে। কিন্তু আমি ইউটিউবাৰসকলে এটা কথা পাহৰি যাওঁ নেকি যে আমাৰ ভিউজ আৰু ছাবস্ক্ৰাইবাৰৰ চক্কৰত পৰি কাৰোবাৰ জীৱন ধ্বংস হৈ গৈছে বা কাৰোবাৰ জীৱন ধ্বংস হৈ যাব পাৰে। মই ইউটিউবাৰসকলক বাধা দিয়া নাই যে তোমালোকে ভিডিঅ' আপলোড কৰিব নালাগে বা জ্ঞান দিবলৈ ইয়াতে অহা নাই। মই এটা কথা ক'ম যে জাজ কৰিব লাগে প্ৰথমে মানুহজন হয় নে নহয় বা এনেকুৱা, বা আপলোড কিয় কৰিম, আমি আপলোড কিয় কৰিম, এনেকুৱা ভিডিঅ' বনাই আমি ক'ব লাগে যে এইবিলাক শ্বেয়াৰ কৰিব নালাগে, যদি তোমালৈ আহিছে তেনেহ'লে ফৰৱাৰ্ড কৰিব নালাগে, ডিলিট কৰা, ইমানখিনিলৈকে আমি ক'ব পাৰিমতো। বেলেগ যে ভাইৰেল কৰিব নালাগে, এইবিলাক এজনৰ পাৰ্চনেল কাৰোবাৰ জীৱন ধ্বংস হৈ যাব পাৰে, এনেকুৱা লিক কাৰোবাৰ প্ৰাইভেট বস্তু লিক হৈ যাব পাৰে। কিন্তু আমি কি এইবিলাক এপ্ৰিচিয়েট কৰিম নেকি? এপ্ৰিচিয়েট কৰিব নালাগে, আমি এইবিলাক দবাই ৰাখিব লাগে, যিমান পাৰোঁ আমি দবাই ৰাখিব লাগে। আমি এইবিলাক ভিডিঅ'জ বনাই ভিডিঅ'ৰ ভিতৰত এনেকুৱা দেখুৱাব নালাগে। তুমি ভিডিঅ' বনাইছা ঠিকে আছে, ভিডিঅ' তুমি থাম্বনেইলত দিছা, থাম্বনেইলত দিব নালাগে, থাম্বনেইলত খালি ভাইৰেল ভিডিঅ'টো লিখিবলৈ ঠিকেই আছে, কিন্তু ভিতৰত ক'ব লাগে ন তুমি এনেকুৱা নকৰিবা। তো বন্ধুসকল নাজানো মই বুজাব পাৰিছোঁ নাই, এটা কথা থুলমূলকৈ ক'ম যে এইবিলাক ভিডিঅ' আপলোড কৰিব নালাগে, ইউটিউবত আপলোড কৰিব নালাগে বা এইবিলাক এপ্ৰিচিয়েট কৰিব নালাগে, যিমান পাৰা আমি দবাই ৰাখিব লাগে। কাৰণ আমি সঁচা মিছাটো নাজানো, হয় নে নহয় নাজানো, বা কোনো প্ৰমাণ আমাৰ হাতত নাই, আমি কিয় এনেকুৱা কৰিব লাগে বেলেগৰ ভিউজৰ কাৰণে। চ' আজিলৈকে ইমানেই, মই কি কৈছোঁ, যদি কিবা ভুল কৰিছোঁ মোক মাফ কৰি দিব, আৰু আজিৰ কাৰণে ইমানেই ভাবিব।